হে গাইজ নমস্কাৰ। মানে কি ক'ম, মানুহক যিমান কোৱা সিমানে বিপদ হয়, কিন্তু নকোৱাকেও থাকিব নোৱাৰি বুলি কয় মানুহে। একচুৱেলি মানুহবিলাক কৈ ফেলাই মৰে, নকোৱাকে নমৰে, কৈয়ে মৰে। কৈ মৰে মানে কি, কলি বিপদ হয়, কাবাৰ কেজাঙত পৰে। গতিকে সেইটোৱে বিষয়। আৰু আমাৰ প্ৰায় নিউজ কি চেনেল এইগিলাখান নাজানোৱে, মোৰে মুখত নুঘূৰা হৈ গৈছে। কিবা পৰ্টেল চেনেল নে কি এইগিলাখান, সেইগিলা নিউজ কৰাৰ উদ্দেশ্য কি জানেনে গাইজ? মানে কি সিহঁতৰ হৈছে কি, কোনোবা তিৰি পলাই গেল, কোনোবা গিৰাকে কান্দি আছে, সেইকেইটা নিউজ পূৰা একদম হেডলাইন বনাব সিহঁতে। একদম আগে ভাগে সেইখিনি গিৰাকটো কান্দি থকা সেইখিনি দেখাব, তাৰপিছত কাহিনী ক'ব, নানানটা মানে ৰিলছ বনাই দিব, কিবা কৰি দিব। মানে তিৰি পলাই গেল, তাৰ গিৰাকটো বাহিৰত থাকছিল আৰু তাৰপিছত বিপৰীতে আকৌ কি আহিব, এই জানুৱাৰীত গেল কিমানটা মানুহৰ মানে কি মুখত পাইপ ভৰাইছে পুলিচে, বা কিমান ডিগ্ৰীক লেগি খাচি, এই বা 300 ডিগ্ৰীক লেগি খাচি, 400 ডিগ্ৰীক লেগি খাচি, সেইগিলা নিউজ ভাইৰেল কৰিব। কিন্তু যোনগিলা টেলেণ্ট থকা মানুহ, আৰু বিশেষকৈ যিবিলাক টেলেণ্টত মানে কি নিজৰ টেলেণ্ট লৈ পেলাই কাম কৰে, সেইগিলাখানক কোনো দিন ভাইৰেল নকৰে। সেইগিলাক কোনো ভাইৰেল নকৰে। মানে কি বিবস্ত্ৰগিলাখান বেছিকৈ ভাইৰেল কৰিব বিচাৰোঁ। কোনোবা আপি যদি অলপমান টাইট ফিট চোলা পিন্ধি, স্পৰ্টিং পিন্ধি, বগা চোলা পিন্ধি, অলপ তলৰ গিলাখানো মানে কি বগা চোলা পিন্ধিলে তলৰ কালাৰ গিলাখানো ওলাই যায়, যাতে সেনেকুৱা মানে সেইগিলাখান ভিডিঅ' বেছিকৈ ভাইৰেল কৰিব। গতিকে এইটো কথাই ভাবি চাওক, আজি ৰাজীৱ খদিয়া দাদা, তেখেতে ইমান ধুনীয়া গীত প্ৰচাৰ কৰিছিল, অসমৰ হকে ধুনীয়া গীত গাইছিল, গীত ৰচনা কৰিছিল। তেখেতৰ কণ্ঠই দি গাইছিলোঁ, তেখেতে লিখিছিলোঁ। গতিকে সিগিলা মানুহ পিছ পৰি ৰ'ল। সিগিলা মানুহ মানে কি কোনো গমেই নাপালা, আনকি ময়ো গম নাপালোঁ। আমি নামনি অসমৰ মানুহ, তেখেত হৈছে উজনি অসমৰ মানুহ। গতিকে আমি নামনি অসমকলৈকে প্ৰচাৰ নহ'ল, অসমতে প্ৰচাৰ নহ'ল, আৰু ইণ্ডিয়াটো বাদ দিয়া, ইণ্ডিয়া বহুত দূৰ, গোটেই অল ইণ্ডিয়াত যদি প্ৰচাৰ হ'ব লগা আছিল। গতিকে সেইগিলাখানে অকণমান ভাবিব লগা কথা। গতিকে টেলেণ্ট থকা মানুহক সদায় সকলোৱে ছাপোৰ্ট কৰাটো ভাল, মোৰ ফালৰ পৰাই মই ক'ব গ'লে। আৰু যোনবিলাক টেলেণ্ট থাকে সেইগিলাখানক ওলাই দিয়া গাইজ, আৰু টেলেণ্ট নোহোৱাগিলাখানক এনেই বেকাৰ কোনোবাই কিবা কোনোবা এটা আপি যদি ভালকৈ ভিডিঅ' বনায়, সেই আপিটোক কিন্তু ভাইৰেল কৰাত খুব মানে কঠিন। আৰু কিবা এনে বকি দিলেও সিহঁতৰ মানে ভাইৰেলে হৈ যাব। এই আপিটো বৰ ভাইৰেল হৈ আছে। কোনোবা আপি মায়াক যদি অসমীয়া, বাপেক যদি মুছলিম, সেইগিলাখানক লৈ পেলাই তামান ভাইৰেল হ'ব, মানে নানানটা